দাদা আপোনালৈ এটা পাৰ্চেল আহিছে পাৰ্চেলটো আপুনি ঘৰত ল'ব নে নিজে আহি ল'ব এই কথাষাৰ কৈ মোলৈ আজি ফোন কৰিলে এজন ল'ৰাই যিজন ল'ৰাই আমাৰ অঞ্চলটোত সাধাৰণতে অনলাইন বস্তুবিলাক বিতৰণ কৰি থাকে অৰ্থাৎ অনলাইন বস্তু বিতৰণ কৰা বা কোৰিয়াৰ কোম্পানীটোৰ তেওঁ এজন বিতৰক ল'ৰাজন মোৰ চিনাকি আৰু সেই কাৰণে মোৰ যেটো পাৰ্সোনাল নম্বৰ তেওঁৰ ওচৰত আছে আৰু নম্বৰটোৰ পৰাই তেওঁ মোৰ নামটো চিনি পালে আৰু মোক ক'লে যে দাদা আপোনালৈ এটা পাৰ্সেল আহিছে মই অলপমান আচৰিত হলো কাৰণ যোৱা 12-15 দিন মানৰ ভিতৰত মই কোনো ধৰণৰ অনলাইন বস্তুৰ অৰ্ডাৰে কৰা নাই কাৰণ মোৰ প্ৰয়োজন হোৱা নাই লগে লগে ল'ৰাজনক মই সুধিলো যে কিমান টকাৰ সেইটো পাৰ্সেল আহিছে আৰু কোনটো কোম্পানীয়ে পাৰ্সেলটো পঠাইছে তেতিয়া তেওঁ মোক জনালে যে পাৰ্সেলটো পঠাইছে মিন্টা নামৰ এটা কোম্পানীয়ে আৰু পাৰ্সেলটোৰ ভিতৰত থকা বস্তুৰ মূল্য হ'ল 24000 টকা 24000 24000 টকা মোৰ কাৰণে এটা ডাঙৰ পইচা কাৰণ 24000 টকাটো মোৰ মাহেকীয়া উপাৰ্জনৰ এটা ডাঙৰ অংক হৈ পৰে দ্বিতীয় কথা হ'ল তেনেকুৱা দামী বস্তু কিনিবলৈ হলে মই সাধাৰণতে ষ্টৰলৈ যাওঁ বিশ্বাসী ষ্টৰলৈ য'ৰ পৰা মই ৰচিদৰ এগেইনষ্টতহে তেনেকুৱা বস্তু ক্ৰয় কৰোঁ গতিকে মই বুজি পালো যে সেই বস্তুটো মই অৰ্ডাৰ কৰা নাই কিবা এটা গণ্ডগোল তাত আছে এতিয়া কথা হ'ল যদি সেই বস্তুটো মই কোনো কাৰণতে অনলাইন এপ বিলাকত অৰ্ডাৰ কৰা নাই তেতিয়া হলে সেই বস্তুটো মোলৈ আহিলে কেনেকৈ বা মোৰ ঠিকনাটো সেই কোম্পানীটোৱে কেনেকৈ পালে প্ৰথম কথা হ'ল আজি কিছু দিনৰ আগত মিন্টা নামৰ কোম্পানীটোৰ পৰা মই কিছু পৰিমাণে পৰ্দা কিনিছিলোঁ আৰু পৰ্দাৰ চেম্পলটো আপোনাক মই দেখাই দিছো মোৰ পিছফালে এইটো দাগটো দেখিছেনে বাৰু পৰ্দাখন সেই কাৰণে পৰ্দাৰ ওচৰত আজি ভিডিওটো কৰিছো এনেকুৱা দাগি থকা অৰ্ডিনাৰী কিছুমান পৰ্দা মোলৈ পঠাই দিলে যিবোৰ পৰ্দা মই মিন্টা নামৰ কোম্পানীটোলৈ ঘূৰাই দিলো কোম্পানীটোৱে কিস্তি কৈ মোক অৰ্থাৎ পাৰ্সেলটো ঘূৰাই পালে পইচা দিয়ে পাৰ্সেলটো ঘূৰাই পালে পইচা দিয়ে তেনেকৈ পইচা দিলে শেষত এই পৰ্দা কেইখন দুখন পৰ্দা তেওঁলোকে নিনিলে কাৰণ মই ইমেইলৰ জৰিয়তে মিন্টা কোম্পানীলৈ মই খবৰ পঠাইছিলো যে যিজন প্ৰভাইডাৰে এই বস্তুটো পঠাইছে সেই প্ৰভাইডাৰজন ভাল নহয় কাৰণ এনেকুৱা বস্তু মোক দিয়া হৈছে তাৰ চেম্পলটো মই দেখুৱালৈ নহয় পৰ্দাৰ চেম্পল হ'ল এনেকুৱা আৰু এইটো কালাৰৰ পৰ্দা মই পছন্দই কৰা নাছিলো দ্বিতীয় কথাটো হ'ল যে আজি যেটো ফোন কল মোলৈ মিন্টাৰ পৰা আহিলে সেই ফোন কলটো আসলতে পাৰ্সেলটোৰ কথা কৈছো ফোন কল নহয় যেটো পাৰ্সেল আহিলে সেই পাৰ্সেলটো আসলতে মিন্টা কোম্পানীয়ে মোলৈ পঠুৱাই নাই ইয়াৰ কাৰণটো কি হ'ল যে সামাজিক মাধ্যম ফেচবুকত মই খুব বেছিকৈ ভিডিও ইত্যাদি কৰি জড়িত হৈ থাকো তাৰ পৰা মোৰ নম্বৰটো পোৱাটো সম্ভৱ অথবা পূৰ্বতে মই মিন্টাৰ বস্তু ক্ৰয় কৰিছিলো ক্ৰয় কৰি মই বস্তুখিনি ঘূৰাই দিলো বস্তুখিনি ঘূৰাই দিয়াৰ পিছত সেই প্ৰভাইডাৰজনে এইখন নিলে হয়তো এনেকুৱা হ'ব পাৰে সেই প্ৰভাইডাৰজনৰ কথা যিহেতু মই তেনেকৈ লিখিছিলো লগত মোৰ ফোন নাম্বাৰটোও গৈছিল হয়তো তেখেতেও মোক তেনেকুৱা কৰিব পাৰে কিন্তু সকলো মানুহকে ঠগাটো ইমান সহজ কথা নহয় যদিও মই কেতিয়াবা ঠগ খাইছো এটো বাহাদুৰি নামাৰো যে মই কেতিয়াও ঠগ খাই পোৱা নাই কিন্তু মিন্টাৰ নিচিনা ইমান চুটি বুদ্ধিৰে সৈতে মোক ঠগ খোৱাটো বৰ সহজ কথা নহয় দ্বিতীয় কথা হ'ল যদি এনেকৈ আপোনালোকে কিবা বস্তু লৈ মিন্টাৰ ডাইৰেক্ট এপ্লিকেশনটোৰ পৰা যদি আপোনালোকে বস্তু ক্ৰয় কৰে বা ফ্লিপকাৰ্টৰ বা আমাজনৰ যদি ডাইৰেক্ট তেওঁলোকৰ এপৰ পৰা আপুনি ক্ৰয় কৰে কিবা কাৰণত প্ৰডাক্টৰ খেলিমেলি হলে গণ্ডগোল হলে ইফাল সিফাল হলে কোম্পানীটোৱে তাৰ যথেষ্ট পৰিমাণে দায়িত্ব লয় কিন্তু যদি কিবা কাৰণত আপুনি ফেচবুকত পোৱা এটা এডভাৰটাইজৰ পৰা মিন্টাৰে হওক ফ্লিপকাৰ্টৰে হওক আমাজনৰে হওক বস্তু লয় তেতিয়া হলে কিন্তু কোম্পানীটোৱে তাৰ দায়িত্ব নলবও পাৰে আৰু বেছি ক্ষেত্ৰতে তেওঁলোকে নলয় সেই কাৰণে মই এটা কথা চিন্তা কৰিলো যে সচেতনতামূলকভাৱে এই ভিডিওটো দিও কিবা কাৰণত যদি আপুনি অৰ্ডাৰ নিদিয়াকৈ আপোনালৈ এটা ফোন কল আহে বা এজেন্টে আপোনাক ফোন কৰে যে আপোনাৰ নামত এটা পাৰ্সেল আহিব তেতিয়া আপোনাৰ প্ৰথম আৰু প্ৰধান কামটো হ'ব নো কেতিয়াও তেনেকুৱা পাৰ্সেল আপোনালোকে গ্ৰহণ নকৰিব কাৰণ আজি নভবা নিচিন্তাকৈ যদি মই সেই পাৰ্সেলটো গ্ৰহণ কৰিলোহেঁতেন মই চাকৈ তাৰ ভিতৰত কিবা ফটা কাপোৰ বা তেনেকুৱা পুৰণি কিবা ৰেডিঅ'ৰ নিচিনা কিবি বস্তু এটা তেনেকুৱা কিবা এটা বস্তু পালোহেঁতেন যেটো মোৰ কোনো প্ৰয়োজনেই নাই আৰু যেটো মই অৰ্ডাৰে দিয়া নাছিলো এনেকুৱা ফ্ৰডেৰে সৈতে সামাজিক মাধ্যম ভৰি পৰিছে এতিয়া সামাজিক মাধ্যমৰ জৰিয়তে যেহেতু মানুহবিলাক সচেতন হৈছে গতিকে সামাজিক মাধ্যমৰ পৰা গৈ তেওঁলোকে কিছুমান এপ্লিকেশনৰ ওচৰ চাপিছে গৈ সেই
কুৰিয়াৰবিলাকে বা তেনেকুৱা ছাৰ্ভিচ প্ৰভাইডাৰবিলাকে তেনেকুৱা বস্তু পঠাই বুলি গ্ৰাহকক পতিয়ন নিয়াবলৈ চেষ্টা কৰি ঠগিবলৈ আৰম্ভ কৰিছে। গতিকে মোৰ কথাখিনি মই আপোনালোকক জনালোঁ। এতিয়া ডিচিশ্যন আপোনাৰ, আপুনি তেনেকৈ অকস্মাতে অহা বস্তু গ্ৰহণ কৰিব নে নকৰে। Thank you very much. Please stay connected. Keep watching my videos and don't forget to follow, share and comment.